হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় বহুত ভাল। আৰু আজি মোৰ আন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। এইখিনি সময় আছিলে ভাটিবেলা সময়। ল'ৰাক মানে ৰাতিপুৱাটো জগাই বলে নোৱাৰোৱেই, দুপৰীয়া শুৱালেও তাক মই কেনেকৈ উঠাবলৈ তাক বৰ অসুবিধা পাওঁ। অকণমান দুপৰীয়া নোখোৱালে ৰাতি পঢ়াবলৈ অসুবিধা হয়। সেইকাৰণে অকণমান শুৱাবলৈ চেষ্টা কৰোঁ তাক সদায়। তাৰপিছত অকণমান বাহিৰলৈ ওলাই গ'লোঁ। সন্ধিয়া সময়খিনি অকণমান বাহিৰত গৈ ভাল লাগে, ফুলবিলাক চাই। আৰু সন্ধিয়াৰ এটা ঠাণ্ডা বতাহ এটা আহে, সেইখিনি সময় বৰ ভাল লাগে বাহিৰত ওলাই গৈ, কাৰণ ভিতৰ গৰম হৈ থাকে। আৰু ল'ৰাও উঠিলে বাৰু, সি এতিয়া টিভি চাই আছে অকণমান। শুৱাৰ পৰা উঠিলে অলপ মনটো তাৰ বেয়া লাগি থাকে, অকণমান টিভি চালে তথাপি তাৰ মনটো অলপ ভাল লাগে। আৰু এটা বস্তু আনিছোঁ, সেইটো বাৰু আপোনালোকক এতিয়ালৈকে দেখুৱাই নাই। মানে চৰাই এযোৰ লৈ আহিছে সেইদিনাখন দেউতাকৰ লগত গৈ। বৰ মৰম লগা চৰাইকেইটা। ল'ৰা টিভি চাই আছে, আৰু ইফালে মই অকণমান চাহ বনাবলৈ আহিলোঁ। আৰু ল'ৰাৰ কাৰণে হৰলিক্স, লগতে এটা আজি পিঠা বনাম। পিঠা মানে ফুলা পিঠাটো, আৰু সেইটো মই আটাৰে বনাম। সকলোৱে বাৰু পিঠাগুড়িৰে বনায়, কিন্তু মই কেতিয়াবা আটাৰেও বনাওঁ। আৰু আটাৰ লগত মিঠৈ দিম বাৰু, অকণমান বেকিঙো দিম, কাৰণ সদায় পিঠাগুড়ি নাথাকে। তেতিয়া আটাৰেও চলাই দিব পাৰি, কেতিয়াবা আলহীকো দিব পাৰি। ধুনীয়াকৈ আটাখিনিত অকণমান বেকিং দিলোঁ, আৰু এইখিনি ধুনীয়াকৈ মাৰি ল'ম মিঠৈৰ লগত। বহুত পনীয়াও নহয়, বহুত ডাঠো নহয়, অকণমান নিমখো দিলোঁ বাৰু। এনেদৰে ধুনীয়াকৈ মাৰি ল'ব লাগে, তেতিয়া মিহলি হৈ যায়। আৰু কেৰাহীত তেল গৰম কৰি ল'লোঁ। এই পিঠাটো ল'ৰাই খাই বহুত ভাল পায়, সেইকাৰণে মই প্ৰায় বনাই থাকোঁ। পিঠাগুড়িৰেও বনাওঁ বাৰু, কিন্তু আটাৰেও বনাওঁ পিঠাগুড়ি নাথাকিলে। চাওকচোন কিমান ধুনীয়াকৈ ফুলি আহিব। একেবাৰে ফুলা পিঠাটোৰ নিচিনাই হৈছে, পিঠাগুড়ি যিটো ফুলা পিঠা হয়, সেইটোৰ নিচিনাই হৈছে। আপোনালোকেও বাৰু এনেকৈ বনাই খাবচোন কেতিয়াবা, বহুত ভাল পাব। চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে। আৰু আটাৰ তেল পিঠা বা ফুলা পিঠা খালোঁ, চাহ খালোঁ, লগত ল'ৰাই হৰলিক্স খালে, আৰু অকণমান এতিয়া পঢ়াব ল'লোঁ। আৰু অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, সি কেনেকৈ আখৰ লিখে। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ।